নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকৰ বাবে লৈ আহিছোঁ এটি সুন্দৰ কবিতা। কবিতাটিৰ শিৰোনামা হৈছে আন্ধাৰত পোহৰৰ বাট। কবি মৌচুমী গগৈ। আন্ধাৰত পোহৰৰ বাট, এটা দিন লাগে এই বিনীত ৰজনীৰ অন্ধ অপেক্ষাৰ অন্তত প্ৰত্যুষৰ আৰু এটা নতুন দিন। নাহিবনে সেইদিন যেতিয়া মই মোৰ জীৱনৰ অবিচিত্ৰ কাহিনীৰে এখনি প্ৰাচীন মহাকাব্য ৰচিম? নে মেলিবলৈকে থাকি যাব কাহানিও নেমেলা বহু অধ্যায়? নিশ্চিন্ন হ'ব নেকি শৰীৰৰ অন্তপুৰত, নতুবা সোণিত আৰু হীৰাৰ ঘৰখনত উৎপন্ন অগ্নিকণাত? দহন হ'ব নেকি নেদেখুৱা বহু ক্ষোভ, অভিমান আৰু উত্তেজনাৰ? নে নিদিয়াকৈয়ে থাকি যাব অন্যায়, অত্যাচাৰ আৰু অভিসন্ধিৰ বহু বিৱৰণ? থাকে যদি নিলিখাকৈয়ে অসাধাৰণ হ'ব পৰা সাধাৰণ এই জীৱনৰ মহাকাব্য। হয় যদি ক্ষয় সেই বাক্য, যি হ'ব পাৰে অনাগত সময়ত পৰিপক্ক কাহিনীৰ অক্ষয় দুৰ্বাক্য। আৰ কাপোৰ পৰিব, ৰংগমঞ্চত হ'ব নাটকৰ লেখীন সমাপ্তি। নহ'বনে ইয়াতেই আকৌ মহাৰ্ঘ জীৱনৰ সলিল সমাধি? আন্ধাৰতে বিচাৰি পাওঁ আজি পোহৰৰ বহু বাট। ক্ষান্ত হওঁ মই আৰু মোৰ পৃথিৱী, জুকিয়াই মেলি থওঁ তাতেই বিশৃংখল বহু চিন্তাৰ